নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি দেওবাৰ, সপ্তাহটোৰ 30টা অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে আছামিজ ইডু হাবলৈ আপোনাক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ নিয়মিতভাৱে ভিডিঅ' আগবঢ়াই যাম। আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো বজাই ল'ব, যাতে এনেকুৱা ধৰণৰ শিক্ষামূলক গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ আগতে পায়। আহক আমি আজিৰ প্ৰশ্নকেইটা চাই লওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনখন ৰাজ্য চৰকাৰে জীৱন শক্তি যোজনা উদ্বোধন কৰিছে? ইয়াৰ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ চৰকাৰে অলপতে জীৱন শক্তি যোজনা উদ্বোধন কৰিছে। দ্বিতীয় প্ৰশ্নটো হৈছে, হিমাচল প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ প্ৰজেক্টৰ বাবে কোন বেংকে $82 বিলিয়ন মঞ্জুৰি প্ৰদান কৰিছে? ইয়াৰ উত্তৰটো হৈছে ৱৰ্ল্ড বেংক। ৱৰ্ল্ড বেংকৰ বৰ্তমানৰ সভাপতি হৈছে ডেভিড মালপাছ আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে ৱাশ্বিংটন DC। 3 নম্বৰ প্ৰশ্নটো হৈছে, ছানা মিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে। তেওঁ কোনখন দেশৰ খেলুৱৈ? উত্তৰটো হৈছে পাকিস্তান। ছানা মিৰে পাকিস্তানৰ এগৰাকী মহিলা ক্ৰিকেটাৰ। 4 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, বিহাৰ, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপালজনৰ নাম কি, যাৰ অলপতে মৃত্যু হৈছে? উত্তৰটো হৈছে দেৱানন্দ কোঁৱৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোনখন ৰাজ্য চৰকাৰে কোভিড ফাৰ্মা নামৰ মোবাইল এপ্লিকেশ্যনটো উদ্বোধন কৰে? ইয়াৰ উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, লক্ষ্ণৌৰ কোনখন চৰকাৰী চিকিৎসালয় দেশৰ ভিতৰতে প্লাজমা থেৰাপিৰ ক্ষেত্ৰত সফল হোৱা প্ৰথমখন চিকিৎসালয় হিচাপে পৰিগণিত হ'ল? ইয়াৰ উত্তৰটো হৈছে কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটি। আজিৰ 7 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, কোনটো আন্তঃৰাষ্ট্ৰীয় বেংকে ভাৰতক কৰোনা ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ $1.5 বিলিয়ন লোন মঞ্জুৰ কৰে? ইয়াৰ উত্তৰটো হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক। এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ফিলিপাইনৰ মণ্টলয়াঙত অৱস্থিত। 8 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্ব নৃত্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 29 এপ্ৰিল। 9 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, কাক ইউনাইটেড নেশ্যনছৰ পৰৱৰ্তী এম্বেছাডৰ অথবা স্থায়ী প্ৰতিনিধি নিয়োগ কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে TS তিৰুমূৰ্তি। ইউনাইটেড নেশ্যনছৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। আজিৰ 10 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, কোনটো অবেংকীয় প্ৰতিষ্ঠান ভাৰতীয় ৰিজাৰ্ভ বেংক নোট পোৱা প্ৰথমটো প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ'ল? ইয়াৰ উত্তৰটো হৈছে ট্ৰান্সকৰ্প। ট্ৰান্সকৰ্প নামৰ প্ৰতিষ্ঠানটোৱে অলপতে ভাৰতীয় ৰিজাৰ্ভ বেংক নোট লাভ কৰে। 11 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, কোনখন দেশে অলপতে পৃথিৱীৰ ভিতৰত প্ৰথম চন্দ্ৰৰ জিঅ'লজিকেল মেপ উদ্বোধন কৰিলে? ইয়াৰ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আজি 12 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, ট্ৰেণ্ডছ ইন ৱৰ্ল্ড মিলিটাৰী এক্সপেণ্ডিচাৰ 2019ৰ মতে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সামৰিক খৰচ কৰা দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ স্থান তৃতীয়। 13 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, 29 এপ্ৰিলত পৃথিৱীৰ 6.2 মিলিয়ন কিলোমিটাৰ ওচৰেদি যোৱা উল্কাপিণ্ডৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে 1998 OR2। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ফেড কাপ হাৰ্ট এৱাৰ্ডৰ কাৰণে মনোনীত হোৱা প্ৰথম ভাৰতীয় কোন? ইয়াৰ উত্তৰটো হৈছে ছানিয়া মিৰ্জা। 15 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, কোনে সতৰ্কতা আয়ুক্ত হিচাপে অলপতে শপত ল'লে? ইয়াৰ উত্তৰটো হৈছে সুৰেশ এন পাটেল। সুৰেশ এন পাটেলে অলপতে সতৰ্কতা আয়ুক্ত হিচাপে শপত লয়। আজিৰ 16 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, নিক্কেই এছিয়া প্ৰাইজ 2020ৰ বাবে কাক মনোনীত কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে IIT মাদ্ৰাজৰ অধ্যাপক থাল্লাপিল প্ৰদীপ। 17 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, ভাৰতৰ বৰ্তমান কয়লা মন্ত্ৰী কোন? উত্তৰটো হৈছে প্ৰহ্লাদ যোশী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোনখন দেশে বিশ্বৰ সৰ্ববৃহৎ নৌসেনা অভ্যাস ৰিমেক 2020ৰ আয়োজন কৰিব? ইয়াৰ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে, অ'পেন বাজেট ছাৰ্ভেৰ মতে কোন দেশে টাৰ্মছ অফ বাজেট ট্ৰেন্সপাৰেঞ্চিৰ ক্ষেত্ৰত প্ৰথম হৈছে? ইয়াৰ উত্তৰটো হৈছে ডেনমাৰ্ক। আজিৰ 20 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, চাক হু নামৰ ব্লেক ৰাইচে কোনখন ৰাজ্যৰ ভৌগোলিক সংকেতৰ টেগ পাইছে? ইয়াৰ উত্তৰটো হৈছে মণিপুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ছুইজাৰলেণ্ডৰ জুৰিকত অৱস্থিত। 22 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে, জাৰ্মানীৰ মুদ্ৰা কি? ইয়াৰ উত্তৰটো হৈছে
ইউৰো। জাৰ্মানীৰ ৰাজধানী হৈছে বাৰ্লিন। আজিৰ 23 নম্বৰ স্থানত থকা প্ৰশ্নটো হৈছে মেৰিকম কমিউনিকেশ্যনৰ মতে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ছ'লাৰ মাৰ্কেটৰ 3 নম্বৰ স্থানত থকা দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভাৰত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো কোম্পানীয়ে পৰিবহণৰ বাবে ভাৰতীয় ৰেলৱেৰ লগত হাত মিলাইছে? ইয়াৰ উত্তৰটো হৈছে আমাজন। আজি 25 নম্বৰ প্ৰশ্নটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংকৰ CEO আৰু ইণ্টেৰিম মেনেজিং ডাইৰেক্টৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে নীৰজ ব্যাস। 26 নম্বৰ প্ৰশ্নটো হৈছে উবেৰ কাপ বেডমিণ্টনৰ বিশ্ব টীম চেম্পিয়নশ্বিপ এইখন পুৰুষৰ নে মহিলাৰ খেল? উত্তৰটো হৈছে মহিলাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব জ্যোতিৰ্বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 2 মে'। 28 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশে প্ৰত্যেক বছৰে অৰ্ডাৰ অফ ৰাইজিং ছান এৱাৰ্ড প্ৰদান কৰে? ইয়াৰ উত্তৰটো হৈছে জাপান। 29 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে কুবাই শাস্তি বিহাৰ নিয়ম উঠাই দিয়ে? ইয়াৰ উত্তৰটো হৈছে ছৌদি আৰব। ছৌদি আৰবৰ ৰাজধানী হৈছে ৰিয়াধ। আজিৰ অন্তিম তথা 30 নম্বৰ প্ৰশ্নটো হৈছে নামদাফা কোনখন ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান? ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকৰ উপকৃত হয় বুলি ভাবে তেন্তে এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো বজাব নাপাহৰিব। ধন্যবাদ।